Hey guys, good morning guys. তো ৰাতিপুৱাৰ পৰাই কেমেৰাটো লৈ ওলাইছোঁ আৰু বৰ্তমান মই আছোঁ ৰ'দত বহি আৰু ৰ'দ বহি থকাৰ কাৰণ হৈছে ভাগিনক অলপ ৰ'দ পোৱাই আছোঁ। বাকী আজি হ'ল ঈদ আৰু ভিডিঅ'টো চাব আপোনালোকে আজি গধূলিকৈ পাই যাব বাৰু। আজি ঈদ হয়। তো এতিয়া আমাৰ ওচৰ চুবুৰীয়াবোৰক যিহেতু মুছলমান লোক সম্প্ৰদায়ৰ লোক বহুত আছে, তো তেওঁলোকক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোককো ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া ইফালে পূৰা মাইকত নামাজ পঢ়ি আছে। বাকী যা কি নহওক চবৰে ধৰ্মীয় বস্তু পঢ়িবই। তো আমিও ভাগৱত পাঠ হ'লে আমাৰ মাইকত বাজে, তেওঁলোকৰ ঈদৰ কাৰণে বাজিছে, একো প্ৰব্লেম নাই বাৰু মোৰ সেইটো। বাকী ঠিকে থাকে চলি আছে বৰ্তমান আৰু চাই থাকক কি কৰোঁ, দিনটো দেখুৱাই আছোঁ। তো গাইছ এতিয়া মজাকৈ কাপোৰ চাপোৰ পিন্ধি ওলাই ল'লোঁ। এক মিনিট হওক, চশমাযোৰ লগাই লওঁ। ওলাই ল'লোঁ মজাকৈ আৰু এইফালে গাড়ী। এতিয়া মই ইন্দ্ৰহঁতৰ ঘৰলৈকে যাওঁ। ইন্দ্ৰই কি কৰে সোধোঁ। সি যদি কয় তাত সিহঁতৰ তাত কিবা কিবি কৰোঁ তেতিয়া তাতে থাকিম, আৰু যদি ফুৰিব যাম বুলি কয় ফুৰিব লৈ যাম। তো বলক মানে প্ৰভুহঁতৰ ঘৰ আহি পালোঁ। ই মস্ত বেইমান এটা। এই মই অহা 2 ঘণ্টামান হ'ল, তাৰ হোৱাই নাই কাম কৰা। আৰু প্ৰভু কিন্তু এটা বস্তু ভাল, কাম কৰ্ম নিজে কৰি আছে। এইফালে নিজে এইগিলা হাঁহ চাহ পুহিছি, 30টামান হাঁহ পুহিছি। প্ৰভু খেতি কৰিছে বঢ়িয়াকৈ। এইটো হাঁহৰ গঁৰাল প্ৰভুৰ। তো প্ৰভুৰ কৰ্ম নিজে কৰিছে মজাকৈ, ভাল লাগছে মোৰ দেখি কিনে। কিন্তু হাঁহকেইটা ডাঙৰ হ'ব পৰা নাই গাইছ। সেয়া হাঁহকেইটা বহুত সৰু হৈ যাই আছে। হেল্ল' গাইজ, ফাইনেলি আমি এতিয়া যাই আছোঁ আম খাবলৈ। এই প্ৰভু আছে, প্ৰভু কি ক'বা? আমি মানে ইন্দ্ৰৰ ঘৰত আহিলোঁ, আপোনালোকতো দেখালোঁ ইন্দ্ৰৰ মই হাঁহ চাহ খেতি চেতি। তো এতিয়া ভাবিলোঁ ফুৰিব যাম, ফুৰিব যাব বিশেষ প্লেন নাই। মন্দিৰত যাম, মন্দিৰত তাতে আমৰ গছ আছে, আম খাম মজাকৈ। অলপ আৰু কথা পাতিম একেলগে, মজাকৈ কথা পাতিম আপোনালোকৰ লগতো। চাই দিয়ক গাইজ, মামাহঁতৰ ঘৰৰ পৰা যাই কিনে বগা জ্বলা লৈ আহিছোঁ আৰু ঘৰৰ পৰা নিমখ লৈ আহিছোঁ। দেখাই আছোঁ আপোনালোকক। কি ক'বা? কিয় মানে গাইজ আম খাম বুলি আহিছিলোঁ, কিন্তু তাতে বহুত মানুহ আছে গাইজ, আম পাৰিব পৰা হেৰি নহ'ব। কথাটো হয় মানে আজি বন্ধ পাইছি না চবে ঈদৰ। তো আমি মন্দিৰত আহিলোঁ, মন্দিৰত আহিলে কি হ'ব, এতিয়া বহুত মানুহ আম চাম লাগি আছে, কিন্তু চিঙবা ভাল নালাগে। তো আম খাৱাটো খামেই, এক জেগাৰ পৰা খাব লাগিব। ক'ৰ পৰা খাবা? ক'ৰবাত যাবা খাম আৰু আম আছে না বহুত। অঁ, বেছি ইফালে কিন্তু গাইছ এই পুখুৰীটোত ধুনীয়া মাছ আছে আৰু ৰাজহাঁহ আছে, আপোনালোকে আহিব পাৰে। চিনি নাপালে আমাৰ ওচৰৰ মানুহখিনিতো চিনি পাবই নিশ্চয়। আৰু যদি কোনোবা অচিনাকি চাই আছে তেতিয়াহ'লে মোক সুধিব পাৰে, মই লোকেশ্যনটো দি দিম আপোনালোকক। চাওৱে গাইছ, মই কৈছোঁ ফৰবাত মাৰি আম খৰাম, মইতো খৰাইছোঁ না। এই সি বোলে উঠে বোলে, নালগে উঠবা, উঠলি আৰু ৰিক্স আছে, ডাইৰেক্ট খৰাম। জাগাটো বঢ়িয়াই গাইছ, ক'ব লগা জেগা। এটা ডাঙৰ পুখুৰী আছে ইয়াতে, এই বম জেগা আৰু। এইফালে পিংলেশ্বৰ মন্দিৰটো সেইখিনিত আছে, তাৰ পৰা অকণমান আগে আহিব, এইটো গেটৰ পৰা লেফ্ট ছাইড লৈ কিনে অকণমান আগে আহিব। মজা পুখুৰী, ইয়াতে মানে বহিব পাৰে, কিন্তু ভালকৈ থাকিব লাগিব। বাকী এতিয়া আমকেইটা পাৰি লওঁ ৰ'ব। এইফালে আম আছে, ইফালৰ পৰা মজা আম আছে। চাওক কি নালগে উঠবা, তাতে এইগিলা আছে দেখোন, বঢ়িয়া বঢ়িয়া আম। লৈ আহ দেখ গাইছ, কি বিগ চাইজ এই দুটা হ'ল আৰু আন কেইটামান আম 4টা পাৰিলোঁ, হৈ যাব 2টা মানুহ আমি। এই তাক কলপাত সুধবাই দিছোঁ, মনে মনে কাটব, সোধাৰ নিয়ম তাৰ নায়েই। মাছৰ খালি মই পলাম আৰু এই গাড়ী ইয়াতে আছে। গাইজ তাৰ পৰা মানে কলপাতটো কাটি লৈ আহিলোঁ অলপমান, মানে মানুহ আছিল কিন্তু সুধি কিনে আনিলোঁ। এনেই এতিয়া ধুই আছোঁ। তই সুধি আনিছে? বাপৰে, এনে ক'লি নেকি? এনেই ক'লো মানে সুধি অনা নাই দে গাইজ। হ'ব এই চাওঁ গাইজ, জাগা চাওঁ। মন্দিৰ আছে। অঁ, ইভাগে দেখিছোঁ। কি কৰিম, এই মৰে ক'ত চাওঁ, মৰে চাওঁ ক'ত পৰি ক'ত পৰি মৰে। এতিয়া বঢ়িয়াকৈ কাট, হ'লে পূৰা কাঁচা জ্বলা, আম, নিমখ হৈ যাব। আমাৰ 2টা হ'ব না বাবু? গাইজ মানে এইগিলা ইয়াতে কি লাগছি চাওক, এইগিলা কি লাগছি, এইগিলা লাগবই। তই ঘৰত যাই আৰু কাম নাই আৰু তোৰ। আৰু আম আছে মানে ইয়াৰ পৰা যদি এটা যদি কম হয়, আকৌ এটা ছিঙিম আকৌ খাম, সেনেকুৱা চিষ্টেম আৰু মজাকৈ। গাইছ বহুত দিনৰ মূৰত মনটো শান্তি পৰি গৈছে, কিন্তু এনেকুৱা জেগাত আহি কি ক'বা, এনেকুৱা জেগা মানে বঢ়িয়া জেগা। কিন্তু আমি আহি থাকোঁ প্ৰায়। এতিয়া মজাকৈ জুবিনদাৰ গান লগাই দিয়া এটা।
পৰৰ মোহনা দেহাতি উতলা ৰুমালেৰে বেলিটো বেৰো চুৰিয়া চোলাযোৰ ঘামতে তিতিলে সাগৰে তো গাইছ আমটো একবাৰ টেষ্ট কৰি চাওঁ আৰু কেনে ইয়াতে কিন্তু কোনো খাৱা নাই টেঙাও হ'ব কেনে হ'ব টেঙা আছে খাব পাৰি আৰু খাব পাৰি নে মজা আম বঢ়িয়া টেঙা নহ'লে আম খাই কিবা লাভ আছে নেকি মজাকে থৈ দেই বঢ়িয়া খাব লাগব কিন্তু কি গাইছ পানী নাই আমাৰ ৱাটাৰপ্ৰুফ মোবাইল লগাই দিওঁ নেকি এনে কৈছোঁ দে গাইছ ৱাটাৰপ্ৰুফ নহয় বলক কাটো এতিয়া আমি আমটো মজাকে কোনো নাই আমি দিওঁ এই নিজান ঠাইত কি মজা আৰু ন এতিয়া মই কাটিম মজাকে চাই থাকক আমি আম খাওঁ সিহঁতক বাকাল দিওঁ আৰু কিয় হাত ছাগালে ঘাঁ পাই কিনে আমৰ বাকালো নাখা আছি চুমা 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 মিঠা মন বুজা 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 নোর মন চুমা 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 মিঠা মন বুজা 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 মোর মন কি ক'ব গাইছ জুবিনদাৰ গান শুনিলে একদম গজবাম উঠি যায় পুৰা ঘৰৰ পৰা মানে এইটো নিমখ লৈছিলোঁ আমত দিবা কালি আম খাম বুলি আনিছিলোঁ আম পালোঁ যিহেতু আমি এতিয়া নিমখটো দি দিম অলপ আম খাম বুলি আম কিন্তু পোৱা নাই প্ৰথম নিমখ জ্বলা ৰেডি কৰি লৈছোঁ কলপাত বেলেগৰ পেৰে আম এডালৰ পেৰে টেলেণ্ট লাগব না হা প্ৰভু লাগব দেখ দেখ খানক খানক ৰখিব পৰা নাই জিভাৰ পানী বসছি এই মাত্ৰ এই ছাগালটো কি হৈছে মানে গাইছ এই যি বাকাল দিলোঁ বাকাল সাঁচি খাই কিনে গলত বসছি আমি ভাবছোঁ আজি আমাৰ দুকে চেচ আমি আজি ইয়াতে ফাঁচবা লাগব ছাগালে আম খাই তাকো বাকাল খাই কিনে গলত বসছি আটা বাঢ়িব দিছে মুটি লৈছি ছাগালে ক'ত আহিছে গাইছে দেখছি মাৰি আহি কিনে বাকাল মাহ খাব গলত বসব আৰু বেয়া বেয়া আটা কৰি আছে আমি আজি ইয়াতে পইচা ভৰিলোঁ ই যদি কিবা হ'লে ভাল ভাগ্য আকৌ বমি কৰি উলিয়াই দিলে চালা য'ত দেখ দেখ ই বাপৰে মল মলেছি খাই চাওকচোন বাৰু খাই যাওঁ নেকি এক পিচ খাই চাওক পাতলা আছে খাব লাগিব অলপ খাই চাওঁ নিমখ হৈছে নিমখটো অলপ দিয়া নিমখটো টেষ্টিয়ে গাই বঢ়িয়া লাগছি মজা ও বা বহুত নিমখ আছে গাইছ আপুনি খাই চাওকচোন অলপ অলপ সানি দিওঁ যি নিমখ কম বুলি ক'লা খাই চাওকচোন অলপ খাই চাওক খাই আছোঁ ধৰবে নৰা খোদ হৈছে প্ৰভু ধৰবে নৰা খোদ বঢ়িয়া বঢ়িয়া একদম বাপৰে এই আমটো কিন্তু বঢ়িয়া আম ভাবা নাছিলোঁ এনেকৈ মানে ৰাস্তা হ'ল এতিয়া খাওঁ ৰ খাই লৈ লাষ্টত দেখাই আছোঁ হা খাই লওঁ আমি বাপৰে বাপ গাইছ কি এই মাহঁতে বা জ্বলা এটা আনিছিলোঁ বঙলা জ্বলা গোটাটো দিছোঁ একদম দি কিনে তাৰমানে এতিয়া তামান জাত হৈছে এই প্ৰভু কি ক'বা কি কম দিল খুশ হৈ গৈছে এনেই ঘৰত বহি থাকিলে কি হ'ব এনেকৈ ওলাই দ্বিতীয় লোক আমি দ্বিতীয় লোক প্ৰভু ই মোক মাতে প্ৰভু মই মাতো প্ৰভু আজি যেতিয়া মই ওলাই আছোঁ আজি মই মেইন কথাটো কওঁ ওলাই আহিলোঁ মাইক ক'লোঁ কি কৰি থাকিম মাহঁতে ঘৰত থাক এনেই থাক ঘৰত কোনো নাই ওচৰত নাই দি মাই যাওঁ ফুৰি আহোঁ ভিডিঅ' বনাবা ভিডিঅ' ফেচবুকত দিব লাগে ইউটিউবতে দিব লাগে তাৰে তাতে মায়ে ক'লোঁ মায়ে গাড়ীখনত তেল ভৰাব পইচা নাই সেইটোৱে নাই প্ৰথম ক'ত তই পইচা পাম এতিয়া মায়ে ক'লা হয় 100 টকা লৈ যায় যেতিয়া পইচা হৈছে ক'ৰবাত পাবি তেতিয়া মোক দিবি বুলি কৈছে এতিয়া মায়ে মোক আজি ফাৰ্ষ্টতে 100 টকা ওলাইছে এতিয়া ফুৰিব আহিছোঁ ভাল লাগছে একো বেয়া কামত খৰচ কৰা নাই গাড়ীত তেল ভৰাইছোঁ বাছ নেচাৰেল জেগাত আছোঁ আহি কিনে ইয়াতে আম কুটি খাইছোঁ এতিয়া মজাকৈ আকৌ প্ৰভু এটাত যাম প্ৰভুক থ'ম তাৰপিছত ঘৰত যাম বিন্দাছ তাৰোপৰি এটা মেইন খুচিৰ খবৰ মই এতিয়ালৈকে কোৱা নাই কাকো কোৱা নাই মানে কি ক'ম গাইছ চবৰে হয়ে আজিকালি হয়নে নহয় হয় মানে মোৰ হেৰি হৈছে এইটো আপোনাৰ ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন পাইছোঁ কণ্টেণ্ট মনিটাইজেশ্যন পালে কিবা অলপ চলপ কিবা অলপ এনেই শুদ্ধ সোমাই থাকে কিবা কিবি আজিকালি মানে ভিডিঅ' চিডিঅ' বনাই থাকিব লাগিব না আৰু এতিয়া এটা বস্তু ভাবিছোঁ প্ৰভু আৰু মই কওক যে আপুনি কি কৰিম বুলি কৈছে মানে গাইছ আমি তাৰমানে এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছিলোঁ নামটো বাৰু আপোনালোকে আমি দিম বেলেগে এক্সট্ৰাকৈ ভিডিঅ' এটা বনাম দুয়ো
বনাই কিনে নামটো এক্সট্ৰাকৈ দিম কিন্তু বনাম বুলি ভাবিছোঁ আৰু সেইটোৱে ক'লোঁ বাছ বনাম নে নবনাম আপোনালোকৰ ওপৰত থাকিল এইটো আপোনালোকে ক'ব আৰু কি কৰিলে ভাল হ'ব দুয়ো আমি বনাম বুলি ভাবিছোঁ আৰু মোবাইল চোবাইল ল'ব বোলে প্ৰভু আৰু এইফালে প্ৰভু আমাৰ বেকাৰ চলি নহয় ঘৰত কি বিজনেছ আৰম্ভ কৰিছে মানে চেল্ফ এমপ্লয়ড সি ফাৰ্মিং বিজনেছটো আৰম্ভ কৰিছে আৰু ময়ো ভাবি আছোঁ এটা কিবা এটা কৰিম বুলি কৰিলে ভিডিঅ' আপোনালোকক দি থাকিম ডেইলি দিম সেইকেইদিন যে এনেকৈ কেনেকৈ বিজনেছটো আৰম্ভ কৰিম ক'ৰ পৰা কি কৰিম কেনেকৈ কি কৰিম তো সেনেকুৱা আৰু তো ভিডিঅ'বিলাক চাব লাইক দিব কমেণ্ট দিব মজাকৈ ভাল লাগে মানে তেতিয়া ভিডিঅ'বোৰ বনাই কিনে মানে বহুত ভাল লাগে তো এতিয়া গাইছ আমি আমখিনি খাই লওঁ লগ পাই আছোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু কি মানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব বাকী নিজৰ ভাই বুলি অলপ ছাপোৰ্ট কৰিব বাকী আমাৰ ইন্দ্ৰ আজি ভিডিঅ'ত কি ক'বা তুমি কোৱা কি কয় মানে গাইজ ছাপোৰ্ট কৰিলে হ'ল আমাক আৰু আমিতো আগতে এটা ক'লোৱে দুটা মানে ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছোঁ গম পাব এক্সট্ৰাকৈ ভিডিঅ' এটা দিম বাৰু আমি আচ্ছা গাইজ বাকী ক'ম আৰু ছাপোৰ্ট কৰিব আৰু গাইজ ছাপোৰ্ট কৰিব এতিয়া ভিডিঅ' এডিট কৰোঁ মজাকৈ আপলোড কৰোঁ মানে গৰম ভিডিঅ'টো আপলোড কৰিয়ে দিম তো আজিলৈ বাই বাই থেংক ইউ গাইজ ভিডিঅ'টো ইমান জয় অসম জয় অসম